Hey everyone, মই মিজৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটি ব্লগত পুনৰবাৰ স্বাগতম জনাইছো আৰু ইয়া মোৰ লগতে আছে আৰিয়ান আৰু আমি আছো এতিয়া দীঘলী পুখুৰীতে আজি মই আপোনালোকক দেখুৱাম দীঘলী পুখুৰীৰ সম্পূৰ্ণ ভিউ আৰু ভিতৰত কেনেকুৱা হয় সেইখিনি দেখুৱাম সেইবাবে প্ৰথমতে আহিলো ইফালে টিকেট কাউণ্টাৰত যিহেতু দীঘলী পুখুৰীৰ ভিতৰত এন্ট্ৰি হ'বলৈ হ'লে আপোনাৰ 10 টকাকে দিব লাগে সো যিহেতু আমি দুজন যাম সো 20 টকা সো ইফালে কেশ কাউণ্টাৰত আহি পেলাই কেশ দিলো তাৰ পিছত কেশ দি পেলাই টিকেট লৈ ভিতৰত যাম আৰু তাৰ আগতে কথা এটা কৈছো যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াও তো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশনবোৰ মানে দিয়াৰ লগে লগে আপোনালোকে পাই যায় আৰু এইফালে টিকেট লৈ ভিতৰলৈ আহি গলো আৰু এতিয়া আপোনালোকক দেখুৱাই আছো ভিতৰত কেনেকুৱা या मैं दीघली पुखरी पालू नाव बिलक चलाई আছে না गाइस हम लोग का लक अभी बहुत खराब है क्योंकि अभी बारिश आ गया इसके लिए आया है नहीं तो मैं इधर नहीं पहुंचता মই কৈছিলো ইয়াত আহিব নালাগে মই আহিছো ইয়াতে মই দেখিলো এক্সপ্লোৰ কৰিলো আৰু চালো কাৰ কিমান কাপল চাব হে আহিছে তুমি কাৰ কলে কিমান আছে এতে মানে বস্তু বাহিনী এটা চাব আহিছো কাপল চাব আহিছে কাপল চাব নহয় মই কাপল নাচাও মই নিজে কাপল নাই দৰকাৰ নাই মই তোমাৰ কাপল নাই ৰবা কাপল মই কৈ আছো ৰবা সেইটো নহয় কাপলৰ কথা বাদ দিয়া ন তোমাৰ বাবে হে বৰষুণ দিছে নহলে মই নাহিব বিচাৰা নাছিলো না বাই দা বহুত ভাল লাগিলে ইপিনে যোৱাই নাই কেলা ইফালে দীঘলী পুখুৰীত চাবলগীয়া বিশেষ একোৱেই নাছিল ইয়াই হৈছে এইখিনি চাওক তেনেকুৱাই মানে দৃশ্য আৰু বেলেগ একো চাবলগীয়া নাছিলে চ' ভাবিলোঁ কিবা মেমৰাইজ হিচাপে মানে কিছুমান ৰিলছ ফটো ফাগেৰা উঠি লওঁ চ' সেইবাবে ইফালে আহিলোঁ আকৌ আগফালে আহিলোঁ তো তাতে ৰিলছ মানে তেনেকুৱা শ্বৰ্ট কিছুমান লৈ লৈছোঁ শ্বৰ্ট লৈ থকা অৱস্থাতে তেনেকুৱা ধৰণৰ শ্বৰ্ট কিছুমান লৈ লৈছোঁ ভাবিলোঁ আপোনালোকলৈ শ্বেয়াৰ কৰোঁ যিহেতু তেনে একো বেলেগ দেখুৱাবলৈ একো নাছিলে চ' তাতে গ'লে অলপ ট্ৰাই কৰিলোঁ এইবিলাক মানে সৰু বাচ্চাৰে আছিলে কিন্তু মই এনে ট্ৰাই কৰি আছিলোঁ আৰু এইটো মানে সৰু বাচ্চাৰে আছিলে কিন্তু আৰিয়ানে কৈছে ট্ৰাই কৰা একো নহয় চ' এইফালে ময়ো অলপ ট্ৰাই কৰি ইমান জল্দি মানে ভয়ো লাগি আছে যদি ছিগি যায় তো সেইকাৰণে অলপ জল্দি ট্ৰাই কৰিছোঁ আৰু এইফালে মই ট্ৰাই কৰি আছিলোঁ এইফালে সৰু বাচ্চাৰ ঘূৰি আছে মইনা ঘূৰি আছে মইনা হ'ব দে দীঘলী পুখুৰীৰ দৃশ্য এয়াই আছিলে তাৰপিছত দীঘলী পুখুৰীৰ পৰা ওলাই মানে তাৰ আগফালেও আছে বহুত দোকান আছে কিন্তু তাতে ফাষ্ট ফুডো আছে চ' তাতে খোৱা নাই কিন্তু আমি আহিলোঁ এইফালে কটন ইউনিভাৰ্চিটিৰ আগফালে দীঘলী পুখুৰী কিন্তু কটন ইউনিভাৰ্চিটিৰ আগফালে হয় কিন্তু এইটো অলপ বেলেগ ছাইডত আহিলোঁ ইয়াতে মানে ডিফাৰেণ্ট সোৱাদৰ মানে পানীপুৰি যিটো পানী দিয়ে সেইখিনি বেলেগ টেষ্টৰ বাবে আমি ইয়াতে খাওঁ আমি মানে এইফালে আহিলে ফেঞ্চিত আহিলে ইয়াতেই মানে ফুচকা খাবলৈ আহোঁ একদম বহুত টেষ্টি হয় ইফালে পানীপুৰি খাই ইফালে পেট পূজা কৰিবলৈ মানে ভাত খাব আহিলোঁ মটন খাই আছোঁ বাৰু আজিৰ ব্লগটো ইমানেই আছিলে লগ পাম অন্য এটি ব্লগত আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই এতিয়াও ছাবস্ক্ৰাইব কৰি দিব